বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ মই জোনালী আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি পুৱাই আৰম্ভ কৰিবলৈ লৈছোঁ এটা নতুন ভিডিঅ'। ভাবিছোঁ আপোনালোকক দেখুৱাওঁ, যিহেতু ঘৰত আছোঁ, ঘৰত থকা সময়খিনি কি কৰোঁ। আচলতে মই ঘৰত থকা সময়খিনি বিভিন্ন ধৰণৰ খাদ্য বনাই খাই আৰু খুৱাই ভাল পাওঁ। সেয়েহে আজিও বনাবলৈ লৈছোঁ। যিহেতু ভাত এতিয়ালৈকে বনোৱা নাই, সেয়েহে ভাবিছোঁ ভাত বনাম। আৰু ভাত বনোৱাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। কিনো বনাম আজি, কি বিশেষ আছে, সকলোখিনি দেখুৱাই যাম ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে চাই থাকিব। যদিহে ভিডিঅ'টো ভাল পায়, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোককো দেখুৱাওঁ আজিনো কি ৰান্ধিম। ব'লক তেন্তে আপোনালোকক পোনে পোনে লৈ যাওঁ পুখুৰীৰ পাৰলৈ। যিহেতু পুখুৰীত দেউতাই মাছ ধৰি আছে আৰু আজি মাছ বনাব লাগিব। কিহৰ লগত বনাম, কেনেকৈ বনাম, সকলোখিনি দেখুৱাম। এতিয়া আপোনালোকক লৈ যাওঁ ব'লক আমাৰ পুখুৰীৰ পাৰলৈ। পুখুৰীত মাছ ধৰি আছে, চাওঁগৈ। কি কৰিছা পুতাই? এপিনে আমাৰ জিউ বেটা দেখিছেনে? জিউ বেটা ৰাতিপুৱা পুখুৰীৰ পাৰত এইফালে ককাকে মাছ ধৰি আছে, চাবলৈ আহিছে। পালানে নাই? এয়া আমাৰ মাছ ধৰি আহিছে। ঠাণ্ডাত কঁপি ৰাতিপুৱাই পুখুৰীত নামিছে। চাওঁ মাছ চাওঁ, কিমান পালে মাছ। বাহ, হৈ যাব এসাঁজৰ মাছ। এয়া শাক আছে, শাক বুটলিম এতিয়া। শাকে মাছে ৰান্ধিম। আহা পুতা, আহা। দেখিবলৈ পাইছে ঘৰৰ পুখুৰী মাছ ধৰি আনিছে। এইটো মজাই বেলেগ ঘৰৰ পুখুৰী মাছে শাকৰ আঞ্জা ৰান্ধিম এতিয়া, খাম। আপোনালোককো দেখুৱাম। মাছ বাচি আছে মায়ে। এয়া ঘৰৰ মাছ আজি লগাই লৈছোঁ মুখত। এয়া ফেচ মাছ লগাই থৈছে ঘৰত বনোৱা। আৰু এতিয়া এয়া মাছ বাচি আছে। মই পিনে শাক পাত ৰেডি কৰি লৈছোঁ। এয়া মাছ ভাজি লৈছোঁ, এয়া ভাজি আছোঁ। আৰু দুটামান আছেগৈ, মাছ ভাজি লৈছোঁ। তাৰপিছত তৰকাৰী বনাম। কিহৰ তৰকাৰী বনাম দেখুৱাই যাম, আপোনালোকে চাই থাকিব। এয়া ৰেডি কৰি থৈছোঁ শাক, ঘৰৰ শাক, জিলমিল, খুতৰীয়া, লাই জাবৰি সকলোবোৰ বুটলি আনিছোঁ। আৰু এয়া শাক কুটি লৈছোঁ। এইফালে আছে কেইডালমান ধনিয়া, তৰকাৰী হোৱাৰ পিছতে দি দিম। আৰু চাই থাকিব। যদিহে ভাল লাগে ভিডিঅ'টো, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। মাছ ভাজি আছোঁ আৰু মাছৰ লগতে বনাম এয়া মাছৰ পেটু। দেখিছেনে কিমানখিনি ওলাইছে? যিহেতু ঘৰৰ মাছ, কণী ওলাইছে, সেইখিনি পেলাই দিয়া নাই, থৈ দিছোঁ। ভাত দি পেলাই ভাজিম। আৰু এইফালে বনাই আছোঁ শাকৰ এখন ভাজি। এয়া দেখিবলৈ পাইছে দূৰ্ণ শাক, আলুগুটি দি ভাজিছোঁ। বহুত ভাল, স্বাস্থ্যৰ কাৰণে উপযোগী। দূৰ্ণ শাক খাব লাগে। সেয়েহে এইফালে মাছে শাকে বনাম। আৰু এইফালে শাক ভাজি আছোঁ আৰু বনাম এয়া মাছৰ পেটু ভাত দি। চাই থাকিব ভিডিঅ'টো। এয়া মাছ ভাজি হৈ গ'ল, দেখিবলৈ পাইছে। মাছ ভাজি অলপমান তেল থাকিলে আৰু এই তেলতে এতিয়া বহাই দিম শাকখিনি বহাই দিলোঁ। যিখিনি তেল বাকী আছিলে সেইখিনি তেলতে বহাই দিছোঁ শাকখিনি। আৰু সোৱাদ অনুসাৰে হালধি নিমখ দি দিছোঁ। এতিয়া শাকখিনি অলপ ভাজি ল'ম। আৰু ভাজি হ'লে তাৰপিছত গৰম পানী দি দিম, তাতে আৰু মাছ দি দিম। উতল আহিলে তাৰপিছত ৰেডি হৈ যাব আমাৰ আজি শাক আৰু মাছৰ আঞ্জাখন। পাইছে শাকখিনি ভজা হৈছে অলপ। আৰু এতিয়া ইয়াত দি দিম কাটি থোৱা দুটা বিলাহী। আৰু এইখিনি অলপ ভালকৈ ভাজি ল'ম, তাৰপিছত গৰম পানী দি দিম। এইফালে এয়া দোৰোণ শাকৰ ভাজি হৈ গ'ল। এতিয়া ভাজিখিনি কাঢ়ি থ'ম। ৰেডি হৈ গ'ল আমাৰ শাক আৰু বিলাহী ভজা। এতিয়া ইয়াত দি দিম গৰম পানী। এইফালে এতিয়া বহাই দিছোঁ তেলতে পিঁয়াজ, জলকীয়া আৰু নিমখ হালধি। আৰু ভালকৈ পিঁয়াজখিনি ভাজি ল'ম। তাৰপিছতে এইখিনি মাছৰ পেটু থৈ দিছিলোঁ যে সেইখিনি ভাজিম। আৰু তাত ভাতো কেইটামান দি দিম। ভাল লাগে খাই মাছৰ পেটু। যিহেতু বহুতখিনি ওলাইছে, সেইকাৰণে পেলাই দিয়া নহ'লে, মায়ে থৈ দিলে। আৰু এতিয়া তাকে ভাজি দিওঁ। আপোনালোকেও সেনেকৈ মাছৰ পেটু ভাজি খাই ভাল পায়নে? যদিহে ভাল পায় কমেণ্টত নিশ্চয় জনাব। পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত দি দিম মাছৰ পেটুখিনি। আৰু এইখিনি অলপমান সময় ভাজি ল'ম, তাৰপিছত ইয়াত ভাত দি দিম। এয়া মাছৰ আৰু শাকৰ তৰকাৰী আমাৰ ৰেডি। উতল আহি আছে, দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ উতলি আছে। আৰু এইফালে বনাই আছোঁ পেটু ভাজি। ধুনীয়াকৈ ভাজি লওঁ অকণমান সময়, তাৰপিছতে ভাত কেইটামান দি আকৌ অকণমান ভাজি দিম। আৰু
আমাৰ আজি মাছৰ শাকৰ পেটু ভাজি সকলোবোৰ ৰেডি হৈ যাব অলপ পিছতে। তাৰপিছতে আমি জুতি লওঁ। এয়া এইফালে আমাৰ ৰেডি হৈ গ'ল পেটু ভাজি, মাছৰ পেটু ভাজিটো। আৰু এতিয়া ভাত বাঢ়ি লওঁ, খাওঁ, খাই পেলাই জনাম আপোনালোকক কেনেকুৱা লাগে। এয়া আমাৰ ভাত খাবলৈ বাঢ়ি মেলি লৈছোঁ। এয়া আজি সকলোখিনি এইপিনে পেটু ভাজি, আলু আৰু বিন ভাজি, গাজৰ আছে তাত, এয়া দুৰ্ন শাকৰ ভাজি, মাছ আৰু এয়া মাছৰ তৰকাৰী। এয়া এইফালে মায়ে খাই আছে। কেনেকুৱা পাইছে বা? মজা। কেনেকুৱা তৰকাৰী? টেষ্টি। দুৰ্ন শাকৰ ভাজি খাই চাম। মজা নে? এইফালে বহি লৈছে ককাক আৰু নাতি, দুইটাই মিলি খাব এতিয়া। ৰেডি হৈ গ'ল। ভাত সাজ দেখিয়ে লোভ লাগি গৈছে, সেয়েহে সোনকালে খাই লওঁ। আশা কৰিছোঁ খাবলৈও বহুত ভাল হ'ব আৰু আপোনালোকেও এনেকৈ কেতিয়াবা ৰান্ধি খাব আৰু জনাবচোন যদিহে আপোনালোকে আগতে এনেকৈ ৰান্ধি খাইছে কেনেকুৱা লাগে খাবলৈ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় উপভোগ কৰিলে আৰু যদিহে ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে সকলো ভালে থাকক। ধন্যবাদ।